বৰ্তমান আমি আজি যাব ওলাইছোঁ শিৱসাগৰ আৰু এই ওলাইছোঁ আমি ঘৰৰ পৰা ঋষি আৰু মই বাকী কাইলা বিটু জিন্তু এটা পিক আপ কৰি কিনে আমি এনেকৈ উঠাই কিনে যাই আছোঁ আৰু আমি বৰ্তমান কাইলাৰ ঘৰ আহি পালোঁ। কাইলাৰ গাড়ীখন নিয়া নাযাব, মোৰ গাড়ীখনে লৈ যাওঁ আজি এইবাৰ কি বুলি কয় ঋষিৰ গাড়ীখন লৈ যাওঁ কাৰণ অলপ স্পেচটো ইয়াৰ বেছি আছে। কাইলাৰ গাড়ীখন নাও সৰু হ'ব, যিয়ে নাও বাৰু গেলি হ'ল সেই কথা। আমি এতিয়া যাওঁ বাকী চাই থাকক। আমাৰ এতিয়া কাইলৈ আহি পেলাক, তাৰে পিছত আহিব বিটু, তাৰে পিছত আহিব জিন্তু, তাৰপিছত আমি ইয়াৰ পৰা ৰাওনা ষ্টাৰ্ট আৰু বিটু আহি পেলাক। বৰ্তমান এতিয়া আমি ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ আৰম্ভ যাত্ৰা। আমি এতিয়া পটাছ আৰু ORS ল'লোঁ ইয়াৰ পৰাই আৰু বাকী যাই কিনে ষ্টাৰ্ট কৰি দিলোঁ। বাকী লগ পাম তাতে, ইয়াতে কৈ যাম লগ পাম যাই কিনে। গাইজ আমাৰ এতিয়া জাৰ্ণি আৰম্ভ হ'ল। আমি বৰ্তমান যাব আছোঁ। ৰাতি কিমান বজাত যাই পাম এইটো আপোনালোকে আপডেট পাবই। আৰু তাৰপিছত আমি তাত বস্তুখিনি কিনিম, কিনি আমি কালি ডিষ্ট্ৰিবিউশ্যন কৰিম। আৰু ইয়াৰ পৰা আমি বৰ্তমান ORS আৰু হেৰি ল'লোঁ, কি পটাছ ন? আমি ORS আৰু পটাছ ল'লোঁ। মানে ORSটো মই শুনিব পোৱা মতে তাতে অলপমান ORSৰ অভাৱ হৈছে, এক্সপায়াৰী ডেটৰ ORS পাই আছে বোলে। সেইকাৰণে আমি ইয়াৰ পৰা ল'লোঁ, আমাৰ জেগাৰ পৰাই। বাকী বস্তুখিনি তাতে ল'ম। মানে খালি বা পেটে খালি লাগে বৰ্তমান বহুত ইম্পৰ্টেণ্ট। সেইটোতো হ'বই, তাতে ইমান বতাহ মানুহ পেটে খাবই আনি তাতে লগাব পাৰিব, সেই বস্তু লৈছে। বাকী আৰু দেখি আছোঁ, আপডেট দিছোঁ কি ল'ম কি নলওঁ দিয়ক চাই দিম। তো বন্ধুসকল আমি এতিয়া বৰ্তমান আহিছোঁ এটা বিশেষ জেগাত আৰু জেগাটো আছে সকলোৰে চিনাকি। এইটো হৈছে আমাৰ জুবিন ক্ষেত্ৰত। তো আমি ভিতৰত যাই আছোঁ বৰ্তমান, পোৱা নাই নামছোঁ গাড়ীৰ পৰাই। দেখে দিম তাক জুবিন ক্ষেত্ৰত। বৰ্তমান আমি আহি পাইছোঁ জুবিন ক্ষেত্ৰত। জুবিনদাৰ আদৰ্শৰে যাব ওলাইছোঁ। আমি জুবিন ক্ষেত্ৰত সোমোৱাৰ কাৰণ এটা দুটা নহয়, বহুত আছে। তাৰে ভিতৰত এটাই কাৰণ, মানে বিশেষ কাৰণ আপোনালোকৰ সেইটো হৈছে কি জানে? আমি জুবিনদাৰ আদৰ্শ যিহেতু মানি চলি আহা সৰুৰ পৰাই, আমি জানা বুজা সৰুৰ পৰাই আমি জুবিনদাৰ হেৰিতে মানি আহিছোঁ। তো জুবিনদাই যিমান পাৰিছিল তেখেতৰ নিজৰ নাথাকিলেও তেখেতে সদায় বেলেগৰ কাৰণে হেৰি কাম কৰিছিল। তো আমিও তেখেতৰ আদৰ্শ হিচাপে আমি বস্তু অলপ লৈ কিনে আমি যাব ওলাইছোঁ শিৱসাগৰ। বৰ্তমান আছোঁ আমি জখলা বান্ধা পালোঁ আৰু ভাতৰ চবটো নেখালোঁ, ভাত খালোঁ। আমি ভাত খাই কিনে আহি কিনে ইয়াতে জখলা বান্ধাত চাহ খালোঁ অলপ আমি পাৰ হৈ আহিলোঁ বহুতখিনি। এইখিনি মাজমজিয়া কাজিৰঙা আৰু কাজিৰঙাখিনি ভিউখিনি চাওকচোন। লেতেৰা বহুত বিখ্যাত, দেখা পাই কিনে আমি ৰখিলোঁ অলপ খাই যাওঁ, কেনেকুৱা লাগে সেইবিলাকে চাওঁ। আমি আহি পালোঁ যোৰহাট আৰু আহি কিনে বৰ্তমান আমি এতিয়া হোটেল বিচাৰি এক জেগাত হোটেল চাই আহিলোঁ, কিন্তু এতিয়া এটা পাইছোঁ হোটেল নহয় মানে মানুহ এজনৰ ঘৰ আৰু থকা বুলি কৈছে। বাকী হেৰিটো চাই লওক, পইচা মিলে কি মিলে চাই লওক। চাই কিনে আহি পাইছোঁ এতিয়া গেলামাল দোকানত। আমি এতিয়া মাল চাল পেকিং কৰি কিনে ৰাতিপুৱা গাড়ীত উঠি কিনে আৰু সোনকালে হ'ব, তেতিয়া সোনকালে যাই কিনে বৰ্তমান বাজিছে 7টা আৰু আমি উঠলোঁ। উঠি কিনে এতিয়া গেলামাল দোকানত যাম, যাই কিনে বস্তু পেকিং কৰিম। তাৰে আগতে আমি অলপ চাহ পানী খাই লওঁ, খাই কিনে এৰপা ওলাই যাম। চাই থাকক ভিডিঅ'টো। এয়া পানী আছে, পানীখিনি উঠা নাই। বাকী ইয়াতে কিবা পেকিং কৰিছে। আৰু আমাৰ পেকেটত কি দেখিব আমি দেখে দিওঁ। আমাৰ পেকেটত থাকিব, আমাৰ পেকেটত থাকিব কৈ দিয়া তাকে চিৰা থাকিব, চাৰ 2 পেকেটকৈ, তাৰপিছত ব্ৰাছ, কলগেট, তাৰপিছত আপোনাৰ চাবোন, গা ধোৱা চাবোন, বাচন মাজা চাবোন, কিলাৰ, বিস্কুট আৰু মম আৰু আপোনাৰ নাৰিকলৰ তেল আৰু কিবা এটা আছিল লাইটাৰ আৰু চেম্পু, চিৰা আছে। এনেকৈ কিবা কিবি মিলাই কিনে এইটো পলিথিন কৰি কিনে আমি দিব যাম এতিয়া। চৌগাই যেতিয়া আমি যাই আছোঁ শিৱসাগৰৰ অভিযোগে, এতিয়া আমাৰ ভ্লগৰ মালিকে ইয়াতে বহি আছে, মোক চাট ল'ব দিছে। বিজু কাইলা জিন্তু আগত বহি আছে আৰু আমি বৰ্তমান যাই আছোঁ যোৰহাটৰ। এখন ইয়াত কি জেগা বুলি বা কয়, যি বুলি কয় আৰু কিন্তু গাড়ী চলাই আছে, গাড়ী চলাই ভাল পায়, বেজাখানো চলাই ভাল পায়, এখানো চলিছে কিন্তু ড্ৰাইভাৰকো চলবা দিয়ে। তো বন্ধুসকল এগুলা সব রিলিভর গাড়ি, যেমন আছে আগর দিন সব রিলিভর গাড়ি। আৰু পিছফালে আহিছে এগুলা সব রিলিভর গাড়ি।
এতিয়া বৰ্তমান আহি পাইছোঁ শিৱসাগৰৰ মাজমজিয়া য'ত পানী হৈছে সেইফালে আমি সোমাই আছোঁ আৰু বৰ্তমান আমি এতিয়া লগ পাইছোঁ আমাৰ আপোনালোকে চিনি পাব ইউটিউবাৰ ভাস্কৰ দা বুলি কয় এই তেখেত হৈছে এইজনে এতিয়া ভাস্কৰ দা প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান দূৰৰ পৰা অহা হৈছে শিৱসাগৰৰ যি বানপীড়িত লোকসকলৰ কথা চিন্তা কৰি তাৰ বাবে বহুত বহুত ধন্যবাদ নিজৰ সময় নিজৰ কাম সকলো পাছত থৈ মানুহৰ সহায় কৰিবলৈ অহা এই অন্তৰখনক ধন্যবাদ জনাইছোঁ আৰু নেক্সট কথাটো হৈছে যে এতিয়া ক'ত দিলে ভাল হ'ব বহুতে সুধি আছে মই এতিয়াই ক'ম যে বৰ্তমান সময়ত দুদিনমান ৰৈ দিয়ক যেতিয়া বৰ্তমান যিখিনি সাহাৰ্য পালে সেইখিনি মানুহে খাই লওক লাহেকৈ মানুহ আকৌ দৰকাৰ হ'ব পাৰে তেতিয়া আমি খবৰ দিম আপোনালোকে আহিব আৰু এতিয়া ক'ৰবাত চুকত ক'ৰবাত মানুহে নোপোৱাকৈ থাকিব পাৰে হয়তো তো সেইখিনি সেই জেগাখিনি আমি এতিয়া গম পোৱা নাই মানে অলৰেডি প্ৰায় কমেণ্ট নহাই হৈ গ'ল যে আমি পোৱা নাই আমি মাজতে এনেকুৱা হৈছে আমি পোৱা নাই আমাৰ পিনে পঠিয়াওঁ তো প্ৰায় নোহোৱা হৈ গৈছে তো তথাপিতো এতিয়া মই এইটোৱে ক'ম যে অতি দূৰ মানে যি অৱস্থা বেয়া গাঁওকেইখন আছে সেই গাঁওখনলৈ যাওঁ গৈ পেলাই দি থোৱা হ'ব মই অলপ পিছত অফ দি কেমেৰা ফোনটো পিছত মই ক'ম তালৈ যাব ঠিক আছে আৰু লাহেকৈ আহক মানুহ এতিয়া লাহেকৈ কমাই দিওঁ ঠিক আছে ধন্যবাদ ভাল লাগিল থেংক ইউ আমি আহি পাইছোঁ আৰু ইয়াতে স্থানীয় মানে ল'ৰা লগ পালোঁ আমি তেওঁলোকক লগত লৈ কিনে গৈ আছোঁ বৰ্তমান আগত বোলে কিছুমান আমি অনা বস্তু মানে ইয়াতে আহি পোৱা নাই এইখিনি ইয়াতে নতুনকৈ অনা গৈছিল আমি এখন ইয়াতে আধা দিম আৰু আধা অলপ বেলেগ জেগাত দি দিবগৈ আৰু বেলেগো মানে মানুহে পাব লাগে নহয় চবেই অলপ অলপ পাব লাগে আপোনালোকে এনেকৈ কৰি লক্ষ্মী নগৰ হৈ মেলি তেনেকৈ সোমাই দিব তাত মই আপোনালোকক পঠাই দিম বাৰু জেগাডোখৰ আপোনালোকে তাত গৈ দি দিব মানুহবিলাকক বৰ্তমান এতিয়া আমি দিয়া আৰম্ভ কৰিম এতিয়া দিয়াৰ আগতে মানুহখিনি বৰ এটা শান্তি পাইছে আহি কেনে মানে দিম বুলি গম পাই কেনে মানুহখিনি আগ্ৰহিত হৈছে লোৱাৰ কাৰণে অঁ দিব দিব So guys, দেখি আছে আপোনালোকে আমি এতিয়া বৰ্তমান ভগাই আছোঁ লাইন আপোনালোকে চাই লওক মানুহ বহুত আছে তথাপিতো আমি সুশৃংখলভাৱে দি আছোঁ যাতে কোনো ধৰণৰ খেলি মেলি নহয় লাইনৰ হওক চবেই এতিয়া এসাঁজি পাব এতিয়া এওঁলোকৰ কাৰণে আপোনালোক অ' দাদা ল'ৰাটোক দি দিয়কচোন সি যাবলৈ মানে মাকো বেমাৰ হৈ আছে এওঁলোককে দি লওকচোন বাকীখিনি লাইনত দি দিব ঠিক আছে ছয়টা ৰাখি তো গাইজ আমি আহি ৰাস্তাত বাইদেউহঁতক লগ পালোঁ বাইদেউহঁতে মানে যিখিনি পাণ সাহাৰ্য দিব যাই আছিল সিহঁতক চব ৰাস্তাত চবত কৈছিল ধুনীয়াকৈ আমি নলবাৰীৰ পৰা আহিছোঁ আপোনালোকে আমাক দিছে আমি আপোনালোকক দিম আমি নাজিৰা গৈছিলোঁ অঁ
নলগাই যিহেতু মানুহ ফুৰি আছে তামোল এতিয়া আহি পাইছে আমাৰ নিজৰে পানী হ'ব আপোনালোকৰ এইখিনি পদক্ষেপ লৈছে ভাল লাগিছে আপোনালোকৰ যে এনেকৈ পানী কি হ'লে আপোনালোকে বেলেগক যে সহায় কৰি আছে সেইটোৱে ভাল লাগিছে এইটো ভাল কাম কৰিছে গৰমটো বেছি হৈছে না সেইকাৰণে আমি ভাবিলোঁ বহুত মানুহে আহিছে তো আকৌ আহিবলৈ লৈ আছোঁ ইয়াত বেছি বিৰাট ভাল কাম কৰিছে বাইদেউ এতিয়া আজি ৰাস্তাটো পাৰ হ'ব না ৰাস্তাটো খালী হয় না এই গাড়ী যি ডাৱৰে দিওঁ ভাই ভিডিঅ' কৰাৰ কাৰণে লেভেলত আহিছে এই হাঁহি তামচাৰ মাজত এটা কথা কওঁ আৰু আমি এখন হোটেলত ভাত খাব সোমালোঁ মানুহ এটাৰ আমাৰ এই কি বুজি ৰিচিভ আহে ক'ব আমাৰ আমি গাড়ীখন ৰখাব পাৰিলোৱে ক'ৰ পৰা যে মানুহবোৰ আহি গ'ল গমেই নাপালোঁ এনেকুৱা কাৰা ধোৱা লাগি কাৰা ধোৱা লাগি গৈছে ইমান পানী কাৰা ধোৱা লাগি গৈছে তো বন্ধুসকল আমি এতিয়া ৰিলিফ ভাগি কেনে বৰ্তমান আমি ভাত দুটামান খাই কেনে আমি গাড়ীত উঠিলোঁ এতিয়া আমি যাই আছোঁ হা